আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউচত সংবাদমেল আয়োজন কৰিছোঁ। মোৰ সৈতে আমাৰ উপসভাপতি ৰমদা ৱাৰী, আমাৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী, আমাৰ AGS দীনেশ ব্ৰহ্ম আৰু আমাৰ আন সতীৰ্থবৃন্দ আছে। মূল 4টা বিষয় লৈ পেলাই আমি আজি এই সংবাদমেল আয়োজন কৰিছোঁ। মই কোকৰাঝাৰৰ যিমান সংবাদকৰ্মীসকল আছে ধন্যবাদ যাচিছোঁ। পোনপ্ৰথমতে আমি অসম চৰকাৰ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। যোৱা 15 আগষ্ট 78 স্বাধীনতা দিৱসৰ দিনা বড়োলেণ্ড অঞ্চলৰ অন্যতম যি বনাঞ্চল চিকনা জুহলাও নেশ্যনেল পাৰ্ক নামেৰে সংৰক্ষিত কৰি পেলাই নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ বিটিয়াৰবাসী ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ক্ষেত্ৰত বিটিয়াৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাই, এই কথাত এতিয়া চৰকাৰে 15 আগষ্টত ঘোষণা কৰিলে চিকনা জুহলাও নেশ্যনেল পাৰ্ক। ইয়াৰ আগত ৰায়মনা নেশ্যনেল পাৰ্ক বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰে সিদ্ধান্ত লৈ পেলাই এটা মৰ্যাদা আৰু সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰিছিল। চিকনা জুহলাও নেশ্যনেল পাৰ্ক নতুনকৈ ঘোষণা হৈছে, বহুতো কৰিবলগীয়া কাম আছে আৰু তাত যিহেতু বনাঞ্চল ধ্বংস কাৰ্য কিছুমান সময়ত আগৰ দিনত মাজে মাজে চলি আহিছিল কিছু দুষ্ট চক্ৰৰ দ্বাৰা, আৰু এইটো সংৰক্ষণ কৰাটো আমাৰ সকলোৰে এটা দায়িত্ব আছিল। বিটিআৰ চৰকাৰৰ দায়িত্ব আছিল, অসম চৰকাৰৰ দায়িত্ব আছিল। আৰু ইয়াৰ যোগেদি যিখিনি বনাঞ্চল এতিয়া বাচি আছে সেই বাচি থকা বনাঞ্চলটো মজবুত কৰিব লাগে, সংৰক্ষণ কনজাৰভেশ্যন কৰিব লাগে, ৱাইল্ড লাইফ প্ৰটেকশ্যন দিব লাগে। আৰু ইয়াত যিখিনি আন্তঃগাঁথনি নতুনকৈ ৰাষ্ট্ৰীয় উদ্যান ঘোষণা হোৱাৰ পিছত ইয়াত আন্তঃগাঁথনি টুৰিজিমৰ কাৰণে বা ইয়াত ৱাইল্ড লাইফ ছেফটি প্ৰটেকশ্যনৰ কাৰণে যিখিনি মিজাৰ ল'ব লাগে, তাত যিখিনি মানে ছাপৰ্টিং ষ্টাফ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা দিব লাগে। আৰু ৰাস্তা ঘাট যিহেতু তাত পকীকৰণ ৰাস্তা বনাব নোৱাৰে, তাত যিহেতু চেণ্ড গ্ৰেভেল বা নৰ্মেল নেচাৰেল হেবিটেটৰ যোগেদি যিখিনি ৰাস্তা বনাই দিব লাগে, যাতে তাত মানে ডিপাৰ্টমেণ্টৰ মানুহ যাব পাৰে বা প্ৰটেকশ্যন দিয়া যিবিলাক ফ'ৰ্চ আছে তেওঁলোকে যাব পাৰে, টুৰিষ্টবিলাক যাব পাৰে। তাৰ কাৰণে এটা পৰ্যাপ্ত এটা বাজেট লৈ পেলাই এটা পুঁজি নিৰ্ধাৰণ কৰি পেলাই ৰায়মনা নেশ্যনেল পাৰ্ক নতুনকৈ হোৱা আৰু সেইদিনাখন 15 আগষ্টত ঘোষণা কৰা চিকনা জুহলাও নেশ্যনেল পাৰ্কক বিশেষ এটা ব্যৱস্থাৰে আপগ্ৰেডেশ্যনৰ ব্যৱস্থা কৰিব লাগে, যাহাতে মানাস নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্কৰ দৰে অসমত থকা এই দক্ষিণ প্ৰান্তত থকা বড়োলেণ্ড অঞ্চলত থকা এই দুয়োটা ৰাষ্ট্ৰীয় উদ্যান যাতে বিশ্বৰ কাৰণে এটা এট্ৰাকশ্যনৰ এটা হটস্পট হ'ব পাৰে, তাৰ কাৰণে আমি ৰাজ্য চৰকাৰ আৰু বিটিআৰ কাউন্সিলক বিশেষ পদক্ষেপ লোৱাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু প্ৰটেকশ্যন তাত হ'বই লাগিব আৰু যাহাতে সেই প্ৰটেকশ্যনটো সময়মতে চৰকাৰে পদক্ষেপ লয় তাকে আমি আহ্বান জনাইছোঁ। मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। चिरां जिल्लानि सिङाव थानाय काजलगावनि सिफुं हटेलखौ गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै मोनसे सिफुं हटेल ब्रान्च खुलिनाया नोंथांमोननि थाखाय गोजोनथाव खौरां लानानै फैदों। नोंथाङाबो जुदि गुवाहाटीयाव थायोब्ला एबा गुवाहाटी नोगोराव दावबायहैनाय समाव बर'नि दोरोङारि ओंख्रिखौ जानो लुबैयोब्ला गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै बेखेवनाय सिफुं हटेलाव थांनानै जाहैनो हागोन। बे सिफुं हटेलाव नोंथाङा बाङाय बेसेनावनो बर'नि गोबां गुबुन गुबुन दोरोङारि जाग्रा ओंख्रिफोरखौ मोननो हागोन। अनला दाउ, सबाय दाउ, अमाजों नारजि, मैथा अमा, ना बाथोन, थारुन ना, थारुन अमा आरो गोबां बायदि बायदि बर'नि ओंख्रिखौ बे बर'नि सिफुं हटेलाव मोननाय जायो। सोरबाफोर जुदि बे सिफुं हटेलाव बर'नि संनाय खावनायखौ जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 9864747796 9954772037 जामबुं नम्बराव कल खालामनानै बुकिं खालामहरनो हागोन।